আজি আমাৰ ২৬ তাৰিখ আমি নচামুক্ত ভাৰত এটা অভিযান আমি ইয়াতে চিৰাং জিলাৰ বাসুগাঁও কলেজত আমি অনুষ্ঠিত কৰিছিলোঁ। ইয়াতে আমাৰ দিশা এটা NGO লগতে DSW আৰু অন্যান্য যিখিনি ষ্টেক হোল্ডাৰ আছে সকলোখিনি আহিছে। আৰু আমি এটা মেছেজ দিব বিচাৰিছোঁ যে ভাৰতবৰ্ষখন এখন আমি নচামুক্ত ভাৰত কৰিব লাগে, অসমখন নচামুক্ত অসম কৰিব লাগে, লগতে আমাৰ চিৰাং জিলাখনো নচামুক্ত কৰিব লাগে। কাৰণ নিচাই মানে আমাৰ যুৱ প্ৰজন্মক এটা বেয়া গতিলৈ লৈ গৈছে। ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ ধ্বংসৰ ফালে লৈ গৈ আছে। আমি আশা ৰাখিছোঁ আমি এৱাৰনেছ প্ৰগ্ৰেম বা অন্যান্য যিখিনি আমাৰ জনসাধাৰণৰ সহযোগত আমি চিৰাং জিলাৰ পৰা এই যিটো আমাৰ আপদীয়া নচাযুক্ত যিটো আমাৰ পৰিৱেশ সেইটো আমি আঁতৰাই এখন সুন্দৰ সুস্থিৰ সমাজ গঢ়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আমি আহ্বান জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিশ্চয় এইখিনি ফ'ল' কৰিব আৰু ইয়াৰ যিখিনি আইনী পন্থা আছে কেনেকৈ ইয়াৰ হেৰি আছে পানিছমেণ্ট আছে আমি ইতিমধ্যে তেওঁলোকক ইলাবৰেটলি কৰি দিছোঁ। আৰু তেওঁলোকে যদি কিবা ধৰণৰ ইনফৰ্মেশ্যন পায় আমাক শ্বেয়াৰ কৰিবলৈ আমি সকলোকে অনুৰোধ জনাইছোঁ। ইতিমধ্যে মই কেইবাটাও তেনেকুৱা ইনচিডেণ্ট মোৰ ওচৰত পাৰ্চনেলিও আহিছে। আজি 3 দিনমান আগতে এগৰাকী গাৰ্জেন আহি পেলাই মোক লগ কৰিছিলে। তেওঁ পুত্ৰও তেনেকুৱা ধৰণৰ এটা HIV পজিটিভ হোৱা বুলি কৈছে। মই লগে লগে ডক্টৰ আৰু আমাৰ DSW লগত কথা পাতি তেওঁক ৰিহেব চেণ্টাৰত নিয়াৰ কাৰণে আৰু মেডিচিন দিয়াৰ কাৰণেও সকলোখিনি পন্থা লোৱা হৈছে। কিন্তু এইটো এজনেই নহয়, তেওঁলোকৰ লগত বহুত সহযোগী আছে। মানে আমি যিটো গম পাই গৈছোঁ যে ইয়াত আৰু বহুতো এনেকুৱা ধৰণৰ কেছ ডিটেক্ট হ'ব। আমি ইয়াতে এৱাৰনেছ প্ৰগ্ৰেম কৰাৰ লগতে আমি এনকৰ্ড এখন মিটিং হয় প্ৰায় মান্থলি হয়। আমাৰ সকলো লাইন ডিপাৰ্টমেণ্ট থাকে। এতিয়া আমি ভাবিছোঁ যি জেগাত আমি এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিছে তাত অলপমান এৱাৰনেছ প্ৰগ্ৰেমৰ লগতে আমি ইয়াত অলপ চাৰ্চ প্ৰগ্ৰেমো কৰিব লাগিব।